হাজাৰ হাজাৰ গুণমুগ্ধ কনুৱাই থৈ ফুলৰ মাজত সুশোভিত হৈ গ'লগৈ কবি সাহিত্যিক তথা যশস্বী শিল্পী জয়ৰাম টিছ ৰাজহুৱা শ্মশানত শেষকৃত্য সমাপন। তেলেহৰ নৈ অৰ্ধসমাপ্তি দলঙৰ বাবে দুৰ্ভোগ স্থানীয় ৰাইজ। 5 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যাতায়াতত চৰম দুৰ্ভোগ, হাহাকাৰ পথচাৰী। হাওৰাঘাট এৰা দীঘল পানী লৈ যোৱা পথৰ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে চূড়ান্ত গাফিলতিৰ অভিযোগ স্থানীয় ৰাইজৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। হাজাৰ গুণমুগ্ধ কন্দুৱাই থৈ ভিন্ন ৰঙৰ ফুলৰ মাজত সুশোভিত হৈ গ'লগৈ কবি সাহিত্যিক তথা যশস্বী শিল্পী জয়ৰাম টিছ। পুৱা 8 বজাত ঘৰৰ পৰা শেষ যাত্ৰা কৰিলে গীতিকাৰ সুৰাকাৰ কণ্ঠশিল্পী জয়ৰাম টিছ। ডিফুস্থিত ৰাজহুৱা শ্মশানত দেওবাৰে শেষকৃত্য সমাপন কৰিলে কাৰ্বি ৰীতি নীতিৰে। মানুহ আহে পৃথিৱীলৈ কিছুমান কৰ্তব্য সমাধান কৰিবলৈ। কৰ্তব্য পূৰা হ'লে বা নহ'লেই গুচি যায় য'ৰ পৰা হয়তো আহিছিল। যশস্বী কবি গীতিকাৰ সুৰাকাৰ তথা কণ্ঠশিল্পী জয়ৰাম টিছ আহিছিল কিছুমান কৰ্তব্য সমাধান কৰিবলৈ। হয়তো সমাধান হ'ল, সেয়েহে আঁতৰি গুচি গ'ল আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে। থৈ গ'ল তেখেতৰ জীৱন কালৰ সুন্দৰ কৃতকৰ্ম। যোৱা 25 ছেপ্টেম্বৰ দিনা ইহ সংসাৰৰ পৰা মেলানি মাগিছিল শিল্পী জয়ৰাম টিছ। তিনি নিশা কাৰ্বি পৰম্পৰা মতে নিজ গাঁৱৰ ঘৰত জিৰণি লোৱাৰ পিছত শেষ বিদায় মাগি শিল্পী জয়ৰাম টিছই শেষ যাত্ৰা কৰিলে। তেখেতৰ এই শেষ যাত্ৰাত বিদায় ৰজনী জনাবলৈ তেখেতৰ হাজাৰ হাজাৰ গুণমুগ্ধ তেখেতৰ বাসভৱনত উপস্থিত হয়। ফুলৰ মাজত সুশোভিত তেখেতৰ নশ্বৰ দেহা প্ৰথমে তাৰালাংচৰ KCS কাৰ্যালয়লৈ নি শেষ দৰ্শন কৰালে। তাৰ পিছত কাৰ্বি লাম্মিত আমে কেন্দ্ৰীয় কমিটিৰ কাৰ্যালয়ত আৰু ডিফু অটো ৰিক্সা এছ'চিয়েশ্যনৰ কাৰ্যালয়ত শেষ দৰ্শন কৰোৱাই ৰাজহুৱা শ্মশানলৈ লৈ যায়। সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰে সমাপন কৰিলে শিল্পীগৰাকীৰ নশ্বৰ দেহাৰ অন্ত্যেষ্টিক্ৰিয়া। হয়, তেখেতৰ কায়িক দেহা আজি পবিত্ৰ অগ্নিত উদ্গিত কৰা হ'ল। কিন্তু ইহ সংসাৰত থাকি গ'ল তেখেতৰ জীৱনকালৰ সুন্দৰ কৃতি। আহক তেখেতৰ সুন্দৰ কৰ্মৰ নিৰ্দেশনেৰে তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনাওঁ। নিউজ টেক্স ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলৰ পথৰ দুৰৱস্থাৰ কথা কৈ শেষ কৰিব নোৱাৰি। যদিও চহৰ লগা অঞ্চলটো সেই একেই দুৰৱস্থা। 7 বছৰ ধৰি তেলেহৰ নৈৰ ওপৰত দলং নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত দুৰ্ভোগ পথচাৰী দুচকীয়া তিনিচকীয়া বাহনৰ চালকসকল। দেখিও চকুমুটাৰ কুলি ভাও দি আছে স্বায়ত্ব পৰিষদৰ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষ। এই দৃশ্য পশ্চিম কাৰ্বি আংলঙৰ তেলেহৰ অঞ্চলৰ। 5 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত তেলেহৰ নৈত জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি পোৱা দেখা গৈছে। নৈত জলভাগ বাঢ়ি আহি পথ উপপথ বুৰাই পেলাইছে। চৰম দুৰ্ভোগত ভুগিছে পথচাৰী তথা দুচকীয়া তিনিচকীয়া বাহনৰ চালকসকল। আনফালে 7 বছৰ ধৰি তেলেহৰ নৈৰ ওপৰত দলংখন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা নাই। উপপথেৰে সৰু সুৰা বাহনৰ পৰা আদি কৰি যাত্ৰীবাহী বাছ, মালবাহী ট্ৰাক আদি চলাচল কৰিবলৈ তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ তিনিচকীয়া বাহন চলাই পৰিয়াল পোহপাল দিয়া লোকসকলৰ বাবে ভীষণ সমস্যাৰ কাৰণ হৈছে। পদে পদে দুৰ্ঘটনাৰ আশংকা লৈ চলাবলগীয়া হৈছে বাহন।
সকলোবোৰ দেখি শুনিও চকুমুদাৰ কুলি ভাও দিয়া CM তুলিৰাম ৰংখাং তথা স্থানীয় সমষ্টিৰ সদস্য মংগল সিং ইংটিৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে। CM সমষ্টি সিদ্ধি তবে মেলি বাকে নি স্কুল কা সমাপ্ত করুন লাপনকে দপিক দাগ নে তুমবাগে কেদাম আতবার আসরনি কলো আলামে আতবার দাগ সসি কেদাম মানে লাঙ্গে থি দাদু মানে কিতি হতা দো তানি তুমি সতবার বাগে থিলা দাকো এটা কিতি পলনি তোমাগে দা তোমার কে কোনতে দা বাগে নি আলামে না তুমি CM তুই Kunci ada itu bagaimana kunci itu mah orang masuk kan kadang lo macam mana tu Anton sarkarahin kan kita suatu bar bagi sedang bagi blok itu je jangan kiri blok lo hamren blok bagi hapu dongka lo kami rasa lama itu bagi sedang kok asal-asal memang kita satu kamar itu ini main ke dunia ram sab itu homosti CM homosti ini tindu নিউজ টেক্স ৰিপৰ্ট কাট নিউজ হাওৰাঘাটৰ পৰা এৰাত দীঘল পানীলৈ যোৱা পথ নিৰ্মাণত স্থানীয় ৰাইজে চূড়ান্ত গাফিলতিৰ অভিযোগ তুলিছে ঠিকাদাৰৰ বিৰুদ্ধে জিলা গড়কাপ্তানি বিষয়া তথা ঠিকাদাৰৰ মিলি ভকত পথ নিৰ্মাণৰ নামত কেৱল আদায় কৰিলে মুনাফা। এয়া চাওক নতুনকৈ নিৰ্মাণ হৈ উঠা হাওৰাঘাট এৰাত দীঘল পানী পথ। হাওৰাঘাট গড়কাপ্তানি বিভাগৰ অধীনত নিৰ্মাণ কৰা হয় এটি নিৰ্মাণৰ গাঁথনি ইমানেই দুৰ্বল যে ঠায়ে ঠায়ে এতিয়াৰ পৰাই এৰাই যাব ধৰিছে পথৰ উপৰি ভাৰ। সাংবাদিকৰ আগত স্থানীয় ৰাইজে নিজৰ মতামত ব্যক্ত কৰি কয় যে ঠিকাদাৰৰ এই চূড়ান্ত গাফিলতিৰে কেৱল ৰাইজক আভুৱা ভাৰি দিয়া এই কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব আৰু অনাগত দিনত প্ৰয়োজন সাপেক্ষে ঠিকাদাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে। এইটো যে আমাৰ গাঁৱৰ ৰাস্তা এৰাধিকলপানী গাঁৱৰ ৰাস্তা আমাৰ অনগাঁৱৰ পৰা এৰাধিকলপানী গাঁৱৰ যি ৰাস্তাটো অতি নিম্ন খাপৰ ৰাস্তা বনিছে ইয়াত ইয়াৰ যিটো কামৰ যিটো মানে নমুনা একেবাৰে নিম্ন খাপৰ আমাৰ হাওৰাঘাট ডিভিজনৰ যিটো PW অফিচ আছে তাৰ আণ্ডাৰতে কামখিনি হৈছে। অনাগত দিনত এই ৰাস্তাটো খুব সোনকালে বেয়া হোৱাৰ সম্ভাৱনা আছে যিহেতু ইয়াৰ পাথৰবোৰ এৰাই গৈছে আৰু এই কামৰ বাবে এই এনেকুৱা বেয়া কামৰ বাবে যদি যিখন কণ্ট্ৰেক্টাৰ আছে তেওঁলোকক যদি আমাৰ ইঞ্জিনিয়াৰ যদি বিল দি দিয়ে আমি এই ক্ষেত্ৰত আমি অতি সোনকালে তথ্য সহকাৰে আমি আমাৰ মহামান্য আদালতত আমি যাবলৈ কাৰণে ৰেডি আছোঁ আৰু আমি এটা আমাৰ হাওৰাঘাট দখমকা PWত আমি এটা অনুৰোধ জনাম যে আপোনালোকৰ মানুহ আহি পেলাই ইয়াত চাওক ৰাস্তাটো আপোনাৰ সম্পূৰ্ণ পদক্ষেপ কৰক ৰাস্তাটো কেনেকুৱা কোৱালিটি হৈছে কেনেকুৱা নাই হোৱা আৰু দেখিব ইয়াত ছাইড বামো ভালকৈ মাৰা নাই। আমি এটা সাধাৰণ আমাৰ অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো কামটো ভালকৈ কৰক আৰু নহ'লে অনাগত দিনত আমি আইনী প্ৰচেষ্টাৰে যুঁজিবলৈ কাৰণে আমি ৰেডি আছোঁ। লাংখিনৰ পৰা ৰুস্তম তকবী ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাৰ পশুপালন বিভাগৰ অধীনস্থ ফুলনি হাঁহ কুকুৰা পামত উৎপাদিত হাঁহ পোৱালি জিলাৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্যৰ মাজত বিতৰণ কাৰ্য ইতিমধ্যে আৰম্ভ হৈছে। প্ৰথম পদক্ষেপ হিচাপে শনিবাৰে লাংখিন আৰু ফুলনি পৰিষদ সমষ্টিৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ সদস্যসকলক হাঁহ পোৱালি বিতৰণ কৰা হয়। আসন্ন বিধানসভা নিৰ্বাচন এনে সময়তে পৰিষদৰ শাসকীয় বিজেপি কাৰ্যবাহী সদস্যসকলে নিজ নিজ সমষ্টিত বিভিন্ন আঁচনি লৈ উপস্থিত হৈছে সমৰ্থক তথা ভোটাৰ ৰাইজৰ কাষ। জিলা পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্মক দেখা গ'ল বিভাগীয় বিষয়ববীয়াৰ সৈতে লাংখিনত উপস্থিত হৈ ব্ৰহ্মই ফুলনি আৰু লাংখিন পৰিষদ সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলক বিতৰণ কৰিলে হাঁহৰ পোৱালি। লগতে জিলা পশুপালন বিষয়া তথা চিকিৎসক আৰু প্ৰশিক্ষকসকলে বৈজ্ঞানিক পদ্ধতিৰে হাঁহ কুকুৰা পালনৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিলে আত্মসহায়ক গোটৰ সদস্যসকলক। অনুষ্ঠানত স্থানীয় বিজেপিৰ ভালেসংখ্যক নেতা তথা কৰ্মকৰ্তাৰ লগতে বিভাগীয় কৰ্মচাৰীসকল উপস্থিত থাকে। কাৰ্বি আংলঙৰ যিমানখিনি MSC সমষ্টি আছে প্ৰতিটো সমষ্টিত আমি 500কৈ ডাকলিং দিয়াৰ ব্যৱস্থা এটা আছিলে, কিন্তু এই বছৰ কৰোনাৰ কাৰণে
আমাৰ অলপ লেট হ'ল আমি কণী আনিব পৰা নাছিলোঁ ডাফলিং আনিব পৰা নাছিলোঁ সেইকাৰণে এই কৰোণা যেতিয়া উঠি এই ক'ভিড-19 যেতিয়া লকডাউনটো উঠি গ'ল তাৰপিছতহে আমি আনিব পাৰিছোঁ এতিয়া ব্ৰুডিং কেইমাহমান কৰাৰ পিছত আমি আজি প্ৰথম মুকলি কৰিছোঁ আজি প্ৰথম হ'ব আজি আমি ভাবিছোঁ লাংহিন সমষ্টি আৰু ফুলনি সমষ্টি ওচৰ সমষ্টি যে আজি দুটা সমষ্টিত আমি সমষ্টি ৱাইজ যিটো 500কৈ আছে সেইটো আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিছোঁ এইটো ইকনমিক ইয়েৰত নে ইকনমিক এইটো ইয়েৰত আমি জাষ্ট এবাৰ ষ্টাৰ্ট কৰিছোঁ আজি প্ৰায় আপোনাৰ 50টা ছেল্ফ হেল্প গ্ৰুপক আমি ট্ৰেইনিংটো দিছোঁ আৰু এটা 50টা ছেল্ফ হেল্প বিতৰণ কৰিব নে অল কাৰ্বি আংলং নহয় অল কাৰ্বি আংলঙত আমি 26টা সমষ্টিত আমি ছেল্ফ হেল্প গ্ৰুপসমূহক আমি বিনামূলীয়াকৈ বিতৰণ কৰোঁ এটা ছেল্ফ হেল্প গ্ৰুপক কেইটাকৈ হাঁহ বিতৰণ কৰিব মিনিমাম 10টাকৈ দিয়া হয় মিনিমাম 10টাকৈ আমি ছেল্ফ হেল্প গ্ৰুপক আমি যিখিনি আমি ইয়াত ব্ৰুডিং কৰোঁ 0 ডেজৰ পৰা আমি ব্ৰুডিং কৰোঁ আমি প্ৰথমতে হেচিং কৰি উলিয়াই লোৱাৰ পিছত আমি ব্ৰুডিং কৰোঁ ইয়াত আমাৰ ব্ৰুডিং ব্ৰুডাৰ হাউচ আছে সেই ব্ৰুডাৰ হাউচত আমি ভাগ ভাগকৈ এটাত 28 দিনকৈ আকৌ 28 দিনৰ পৰা 48 দিন 48 দিনৰ পৰা তেনেকৈ আমি গ্ৰেডিং কৰি আমি তেওঁলোকক ট্ৰিটমেণ্ট দি পেলাই হাঁহবিলাকক আমি ট্ৰিটমেণ্ট মেডিচিন যিখিনি ভেকচিনেশ্যন যিখিনি কৰিব লগা হয় সেই বয়স অনুপাতত যিখিনি আমি খাদ্য খুৱাব লাগে সুষম খাদ্য যেনেকৈ আমি প্ৰতিপালন কৰি প্ৰতিষেধক দি পেলাই আমি তেওঁলোকক এৰি দিওঁ লাংহিনৰ পৰা ৰুস্তম তকবি ৰিপৰ্ট কাট নিউজ সময় হৈছে দিছোঁ বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হুৰনাত নৈ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে 4-5 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি পাইছে হুৰনাত নৈ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে 4-5 দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলপৃষ্ঠ ভয়ানকভাৱে বৃদ্ধি পাইছে বুঢ়াই পেলাইছে দেনগাঁও ডকমকাৰ কুচুবে গাঁও জাংলিবে গাঁও ৰং মঞ্জিৰ ৰং বিৰদাপকে ধৰি বহু গাঁও শেহতীয়া এই ভয়ংকৰ বানে বুঢ়াই পেলাইছে পৰিলক্ষিত হৈছে বিস্তৃত অঞ্চলটোৰ খেতিপথাৰ মূৰে কপালে ধৰি ধৰি হুমুনীয়া কাহি দিন অতিবাহিত কৰিবলগীয়া হৈছে উপায়ন্তৰ দুখীয়া কৃষকসকল উল্লেখ্য খেতিয়ক তথা গাঁৱৰ ৰাইজৰ এই দুৰ্দশাৰ বিষয়ে জানিবলৈ এই পৰ্যন্ত দেখা পোৱা নাই কোনো জনপ্ৰতিনিধি তথা ৰাজনৈতিক নেতা ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ কেএছএছ জিৰিকেন্দ্ৰ শাখাৰ পদবী সালসলনি ঘটাই দেওবাৰে গঠন কৰা হৈছে নতুন কমিটি বিশেষভাৱে অনুষ্ঠিত সভাত আটাইবোৰ সদস্য উপস্থিতিত লোৱা সৰ্বসিদ্ধান্ত অনুসৰি পদবী সালসলনি কৰা হয়
কেএছে জিৰিকিন্দেং শাখাৰ পদবী সাল সলনি ঘটাই দেওবাৰে গঠন কৰা হৈছে নতুন কমিটি বিশেষভাৱে অনুষ্ঠিত সভাত আটাইবোৰ সদস্য উপস্থিতিত লোৱা সৰ্বসিদ্ধান্ত অনুসৰি পদবী সাল সলনি কৰা হয় কেএছে পুনৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে এইদৰে কমিটিৰ পদবী ৰদল বদল কৰা হয় উল্লেখ্য যে এই সভাত কেএছে কেন্দ্ৰীয় কমিটিৰ সভাপতি জেমছন টিমু উপ-সভাপতি মণ্ডল ইংহি সাধাৰণ সম্পাদক অজয় ইংটি কেএছে হামৰেন জিলা কমিটিৰ সভাপতি ৰাম সিং টকবি কেএছে উপদেষ্টা চাৰ সিং ইংলেং চেমছন ইংটি উপস্থিত থাকে লগতে উপস্থিত থাকে জিৰিকেন্দেং শাখাৰ সদস্য তথা কৰ্মকৰ্তাসকল Amenangka celong karbilo kacarliaso Sengwe gangking apan atur kero nakam cari tanang ojir poan Sengwe gangking apan atur kero nakam cari tanang ojir poan Anda banjir, pasir tumning dosi keme, ha pirthe ke plan Kar biakhe na ke plan kan pini amta kar biakhe dume kache song kan siring boma khe pena no nami tum ta ninchi binon ko swarni ma kar bilo charlia song tum kar biakhe tum kache song kan tonji halo swarni pena matsi kar biakhe ke kivir ta ka pangcheng ko apotsi kar biakhe ke kivir jia khe kali a pheli tum alom khe ke rai kom ji phan kache song khom nok bia chonga no apur ki moi tum nong do ini tuma khelon phur ki mo che jok che khole adina tarik jok ko chimile kar bia khe phan rai kom na ji kusirong phar pi rong bia song sona lobbe cho karum ham parok ri cho te han kuda apur ki mo tuma khelon do নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ